Hey, Ridip, ইমান দেৰি? Sorry ভাই, নক'ব আৰু অফিচ আৰু ট্ৰেফিক জামটো আছেই। ঐ, তোৰ কাৰণে ৰখি আছিলোঁ। বব। ঐ, কিবা অৰ্ডাৰ দি দে, আকৌ দেৰি হ'ব নহয়। অঁ, দাদা, এইফালে। এক মিনিট। হেল্ল' গৈ পাম। अरे আমি ইমান দিনৰ পিছত লগ পাইছো एक सेल्फी तो बनता है भाई चलो चलो ঐ ইয়াত পোহৰ ভাল নহ'ব নেকি সেইফালে যাব আৰু বাকি ডিটেইলছবোৰ মই তোমাক মেইল কৰি আছো আৰু পাহি হা বাকিবোৰ ক'ত গ'ল হিহঁতবোৰ ফটো উঠাবলৈ গ'লগে আৰু বাকি তোমাৰ ঘৰত ভালনে ভালেই তোমাৰ মোৰ ঘৰৰ আৰু বাকি কামবোৰ চিকেন চাওমিন কাৰ আছিলে অঁ ভাইটি ইয়াত থ্যাংক ইউ আৰু গ্ৰীণ চাটনি বেংকত নে ইমান দুখত যে আৰে এনি টাইম টকা পইচাৰ মাজত থাকা আৰু কি লাগে টকা পইচাৰ মাজতহে থাকো লগত লৈ নানো নহয় এৰি থৈয়ে আহো বাকীবোৰ এৰি অহাৰ দৰে মানে তুমিও জানা আৰু তুমি যাৰ বাবে গীটাৰ বজাইছিলোঁ সেই গৰাকীয়ে নাথাকিল যেতিয়া তুমি জানো কটন এৰাৰ পিছত গান গাইছিলা তুমিতো কটন এৰাৰ পিছত অসমীয়া এৰি দিলা তেতিয়া জানো ভাবিছিলা তুমি বাধা দিছিলা অ বে ভাল লাগিল সদায় যদি কোৱাহেঁতেন আমি হম কিয় নহ'ম মৰি যোৱা নাই নহয় বুঢ়া বয়সলৈকে হৈ থাকিব পাৰিম ঐ তহঁত দুটাই ইমান চুপচাপ যে আগতেতো দুটাই একেলগে থাকিলে আন কাকোৱে নালাগে মই গৈ থাকোঁ মোৰ ছোৱালীজনীৰ মিউজিকৰ ক্লাছৰ টাইম হ'ল ঐ তোৰ যাব হ'লেই নে লগ পাম আজি তাই কাৰোবাৰ পত্নী কাৰোবাৰ বোৱাৰী আৰু কাৰোবাৰ মাতৃ কিন্তু তথাপিও আজি তাই বিদায় মাগিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে